নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ চেনেলটিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ যদি আপোনালোকে ADRE আসাম পুলিচ SI কনষ্টেবল D.El.Ed এন্ট্ৰেন্স এক্সাম অথবা আন যিকোনো কম্পিটিটিভ এক্সামৰ বাবে প্ৰস্তুতি লৈ আছে তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ গতিকে পলম নকৰি আজি আৰম্ভ কৰোঁ আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে Which of the following is used as lubricant তলত উল্লেখ কৰাৰ ভিতৰত কোনটো পিছল কাৰক হিচাপে ব্যৱহৃত হয় ইয়াতে অপচন দিয়া আছে অপচন এ দিয়া আছে গ্ৰেফাইট অপচন বি দিয়া আছে সিলিকা অপচন সি দিয়া আছে আইৰন অক্সাইড আৰু অপচন ডি দিয়া আছে ডায়মণ্ড ইয়াৰ ভিতৰত আমি যদি চাবলৈ যাওঁ কাৰেক্ট এনসাৰটো হ'ব অপচন এ টু গ্ৰেফাইট ইজ দা কাৰেক্ট এনসাৰ আমি যদি গ্ৰেফাইটৰ ওপৰত যদি অলপ চাবলৈ যাওঁ তেনেহলে গ্ৰেফাইট হৈছে কাৰ্বনৰ এক প্ৰকাৰ যাৰ পৰমাণুবোৰ এটা স্তৰত সজ্জিত হৈ ইটোৱে হিটোৰ ওপৰত চিটিকি ঘৰ্ষণ হ্ৰাস কৰে বিশেষকৈ উচ্চ উষ্ণতা বা ধূলিময় পৰিস্থিতিত ইয়াক লক বেয়াৰিং আৰু গিয়াৰৰ দৰে প্ৰয়োগত শুকান লুব্ৰিকেণ্ট হিচাপে ব্যৱহাৰ কৰা হয় ইয়াতে যদি চাওঁ অপচন কেইটাৰ ভিতৰত যেনে সিলিকা আমি যদি সিলিকাৰ ওপৰত চাবলৈ যাওঁ সিলিকা চমুকৈ সিলিকন ডাইঅক্সাইড সিলিকাক আমি চমুকৈ সিলিকন ডাইঅক্সাইড বুলি কওঁ সিলিকন ডাইঅক্সাইড ইজ এ হাৰ্ড কম্পাউণ্ড কমনলি ফাউণ্ড ইন চেণ্ড এণ্ড কোৱাৰ্টছ সিলিকা হৈছে কঠিন যৌগ আৰু ইয়াক বালি আৰু কোৱাৰ্টছত কমনলি বিচাৰি পোৱা যায় নেক্সট যদি আমি আইৰন অক্সাইডৰ ওপৰত চাবলৈ যাওঁ আইৰন অক্সাইড হৈছে ব্ৰিটল মেটেল কম্পাউণ্ড দে আৰ ৰাফ নন চিলিভাৰী মেটেৰিয়েলছ দেট কজেছ মেকানিকেল ৱেৰ এণ্ড টিয়ে ৰাডাৰ দেন স্মুথ লুব্ৰিকেণ্ট নেক্সট কুৱেশ্যনটোত দিয়া আছে In which year did the government of India launch the Unified Payments Interface চমুকৈ UPI কোন বছৰত ভাৰত চৰকাৰে ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ অথবা UPI যোগে লেনদেন ব্যৱস্থা কাৰ্যকৰী কৰে ইয়াতে দিয়াৰ ভিতৰত অপচন বি টো কাৰেক্ট হ'ব 2016 এপ্ৰিল 11 2016 বি ইজ দা কাৰেক্ট এনসাৰ আমি যদি চমুকৈ UPI ৰ ওপৰত যদি অলপমান চাবলৈ যাওঁ It was developed by the National Payments Corporation of India, চমুকৈ NPCI, and introduced by the Reserve Bank of India. গতিকে ইয়াত দিয়াৰ ভিতৰত অপচন বি টো কাৰেক্ট হ'ব অপচন বি ইজ দা কাৰেক্ট এনসাৰ আমি নেক্সট কুৱেশ্যন লৈ আহিছোঁ নেক্সট কুৱেশ্যনত দিয়া আছে স্বৰ্গদেউ চুলিকফা বা স্বৰ্গদেউ ৰত্নধ্বজ সিংহ কোনটো নামেৰে জনাজাত আছিল সুধিছে অপচন ডি আছে বামুণী কোঁৱৰ অপচন বি লৰা ৰজা অপচন সি লাই অপচন ডি লেছাই ইয়াৰ ভিতৰত অপচন বি টো কাৰেক্ট হ'ব লৰা ৰজা অপচন বি ইজ দা কাৰেক্ট এনসাৰ আমি যদি ইয়াত দিয়া অপচন কেইটাৰ ভিতৰত যদি অলপমান চাবলৈ যাওঁ লৰা ৰজা বুলি ক'লে এনেই আমি মিনিংটো দা বয় কিং বুলি বুজা যায় লৰা ৰজা বা দা বয় কিং হি ৱাজ দ্য ৰুলাৰ অফ দ্য আহোম কিংডম ইন আছাম তেওঁ আছিল আহোমৰ শাসক আছিল ৰুলাৰ যিটো বংশ প্ৰায় 600 বছৰ ধৰি চলিছিল নেক্সট যদি আমি অপচন এ টোৰ ওপৰত যদি চাবলৈ যাওঁ বামুণী কোঁৱৰ শব্দটোৱে ব্ৰাহ্মণ্যবাদী পৰম্পৰা গ্ৰহণৰ বাবে পৰিচিত এজন আহোম ৰুলাৰক বুজায় নেক্সট যদি আমি অপচন সি টোৰ ওপৰত চাবলৈ যাওঁ লাই বুলিলে আহোম ধৰ্মৰ কেন্দ্ৰীয় পূৰ্বপুৰুষৰ পূজা প্ৰথাক বুজোৱা হয় একেবাৰে যদি অপচন ডি টোৰ ওপৰত যদি চাবলৈ যাওঁ লেছাই আহোম বংশৰ ৰাজ পৰিয়াল বা প্ৰশাসনৰ ভিতৰত কনিষ্ঠ সদস্যৰ বাবে ব্যৱহাৰ কৰা এটা শব্দ আছিল সেইটো হৈছে লেছাই আমি নেক্সট কুৱেশ্যন লৈ আহিছোঁ ইয়াতে দিয়া আছে অসমৰ প্ৰথমগৰাকী অলিম্পিক বঁটা বিজয়ী হৈছে অপচন দি আছে এ ভোগেশ্বৰ বৰুৱা অপচন বি হিমা দাস অপচন সি মনালিসা বৰুৱা মেহতা অপচন ডি লাভলীনা বৰগোহাঁই ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন
D2 লাভলীনা বৰগোহাঁই আমি যদি ইয়াতে অলপমান চাবলৈ যাওঁ লাভলীনা বৰগোহাঁই ইজ দ্য ফাৰ্ষ্ট এণ্ড অনলি এথলেটিক ফ্ৰম আছাম টু উইন এন অলিম্পিক মেডেল নেক্সট যদি আমি অপশ্যন এটোৰ ওপৰত চাবলৈ যাওঁ ভোগেশ্বৰ বৰুৱাৰ ওপৰত যদি আমি চাবলৈ যাওঁ ভোগেশ্বৰ বৰুৱা অসমৰ এগৰাকী বিখ্যাত খেলুৱৈ আছিল তেওঁ 1966 চনৰ এছিয়ান গেমছত ইণ্টাৰনেশ্যনেল ইভেণ্টত 800 মিটাৰ দৌৰত স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন অসমীয়া খেলুৱৈ আছিল নেক্সট যদি আমি অপশ্যন বিৰ ওপৰত যদি চাবলৈ যাওঁ হিমা দাসৰ ওপৰত হিমা দাসক ঢিং এক্সপ্ৰেছ নামেৰে পৰিচিত অসমৰ এগৰাকী প্ৰখ্যাত স্প্ৰিণ্টাৰ তেওঁ 2018 চনত IAAF ৱৰ্ল্ড কাপ U20 ট্ৰেক ইভেণ্টত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ একেবাৰে যদি অপশ্যন চিটোৰ ওপৰত যদি আমি চাবলৈ যাওঁ মনালিছা বৰুৱা মেহতা অসমৰ এগৰাকী প্ৰখ্যাত টেবুল টেনিছ খেলুৱৈ অত্যন্ত গুৰুত্বপূৰ্ণ আমি নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ ইয়াত দিছে আলোকবৰ্ষৰ কিহৰ একক সুধিছে লাইট ইয়াৰ ইজ দ্য ইউনিট অফ অপশ্যন দিয়া আছে ডিষ্টেঞ্চ অপশ্যন বি টাইম অপশ্যন চি স্পীড অফ লাইট অপশ্যন ডি ইণ্টেনচিটি অফ লাইট ইয়াৰ ভিতৰত অপশ্যন এটো কাৰেক্ট হ'ব ডিষ্টেঞ্চ আলোকবৰ্ষ দূৰত্বৰ একক সাধাৰণতে জ্যোতিৰ্বিজ্ঞানৰ দূৰত্বক বুজাবলৈ আলোকবৰ্ষ ব্যৱহাৰ কৰা হয় Generally, a light year is used to represent astronomical distance. 1 light year is approximately 9 trillion. গতিকে ইয়াৰ ভিতৰত অপশ্যন এটো কাৰেক্ট হ'ব দূৰত্ব আমি নেক্সট কুৱেশ্যন লৈ আহিছোঁ ভাৰতবৰ্ষৰ কোনখন সাম্ৰাজ্যৰ প্ৰভাৱ দক্ষিণ পূব এছিয়া অঞ্চললৈ বিস্তৃত হৈছিল অপশ্যন ডি আছে চৌহান অপশ্যন বি ৰাজপুত অপশ্যন চি গুপ্ত এণ্ড অপশ্যন ডি চোল ইয়াৰে ভিতৰত অপশ্যন ডিটো শুদ্ধ হ'ব চোলা ডাইনেষ্টি চোলা বংশ দক্ষিণ পূব এছিয়ালৈ নিজৰ প্ৰভাৱ বিস্তাৰ কৰা আটাইতকৈ শক্তিশালী দক্ষিণ ভাৰতীয় ৰাজ্য আছিল গতিকে ইয়াৰ ভিতৰত অপশ্যন ডিটো শুদ্ধ হ'ব চোলা ডাইনেষ্টি নেক্সট কুৱেশ্যন লৈ আহিছোঁ দ্য আপাৰ হাউচ অফ দ্য পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া ইজ কল্ড অপশ্যন এ দিয়া আছে লোকসভা অপশ্যন বি ৰাজ্যসভা অপশ্যন চি বিধানসভা অপশ্যন ডি বিধান পৰিষদ ইয়াৰ ভিতৰত অপশ্যন বিটো শুদ্ধ হ'ব ৰাজ্যসভা সংসদৰ যিটো আপাৰ হাউচ সেইটোক আমি ৰাজ্যসভা বুলি কওঁ আৰু যদি আমি লোকসভাৰ ওপৰত যদি চাবলৈ যাওঁ একেবাৰে যিটো লাৱাৰ হাউচ সেইটো হৈছে লোকসভা গতিকে আমি ৰাজ্যসভাৰ ওপৰত যদি আৰু অলপ চাবলৈ যাওঁ ৰাজ্যসভাক ভাৰতীয় সংসদৰ উচ্চ সদন বুলি জনা যায় ভাৰতীয় সংবিধানৰ আৰ্টিকল 80 ৰাজ্যসভাৰ সৰ্বোচ্চ শক্তি 250 বুলি উল্লেখ কৰা হৈছে ইয়াৰ 12জন সদস্যক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে আৰু 238 জন সদস্য ৰাজ্য আৰু 2খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিনিধি একেবাৰে আমি শেষৰ কুৱেশ্যনটো লৈ আহিছোঁ আলি আই লৃগাং কোন সম্প্ৰদায়ৰ উৎসৱ আলি আই লৃগাং ইজ এ ফেষ্টিভেল অফ হুইচ কমিউনিটি অপশ্যন দিয়া আছে খামতি অপশ্যন বি মিচিং অপশ্যন চি কাৰ্বি অপশ্যন ডি ডিমাছা ইয়াৰ ভিতৰত অপশ্যন বিটো শুদ্ধ হ'ব মিচিং অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ আলি আই লৃগাং মিচিং সম্প্ৰদায়ৰ উৎসৱ আলি আই লৃগাং ফেষ্টিভেল ইজ এ ফেষ্টিভেল চেলিব্ৰেটেড ইন দ্য ষ্টেট অফ আছাম ইয়াক মিচিংসকলে উদযাপন কৰে এই উৎসৱৰ নাম আলি মাহজাতীয় শস্য আই মানে হৈছে 20 আৰু লৃগাং এই তিনিটা পদেৰে গঠিত আজিৰ MCQৰ ভিতৰত আপুনি কিমানটা সঠিক উত্তৰ দিব পাৰিলে কমেণ্টত জনাব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ